হাই দোস্তো, আজি মই আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখাম। তো বলক পৰিৱেশটো চাবলৈ আৰম্ভ কৰোঁ নে কি কওঁ। তাৰপিছত আমাৰ গাঁৱৰ এখন স্কুল ভাঙা চিঙা হ'লেও আমাৰ তাত বহুত ভাল স্কুলখন। ময়ো পঢ়িছিলোঁ সেইটো স্কুলতে। এইটো চাওক, পূব বান্দিয়া প্ৰাথমিক বিদ্যালয় স্থাপিত কিমান চনত হৈছে এইটো আৰু চাইছে, মই দেখাবলৈ দৰকাৰ নাই, তথাপিও দেখাই দিছোঁ। এইটো চাওক এনেকৈ লিখিছে। সেইটো স্কুলত খেতিও কৰিছে দোস্ত, চাব এইটো খেতি কি খেতি এইটো কি বা এই মূলাই নে কিবা শাক শুনছে এইটো। সিফালে এইটো পিঁয়াজ, এইটো কোণাৰটো এইটো পিঁয়াজ, এইটো ওলকবি কৰিছে। ধুনীয়া ধুনীয়া খেতি কিবা কৰিছে চলিব পৰা। এই মাজতো বেঙেনা খেতি। এইটো কি বাৰু কওকচোন, এইটো কি হয় কওকচোন বাৰু। নাজানে যদি মই কৈ দি আছোঁ, এই লেজাৰ টাইমত মিড ডে মিল খায় আৰু ইয়াতে খানা আৰু এতিয়া গছবিলাক চাব কিমান ধুনীয়াকৈ একদম নাম লিখি থৈ দিছে। এইগিলা গছ, এইটো চাওক নাম লিখছে, কি বা হয় এইটো চাওক, মেহেন্দি গছ আৰু আছে এই বহুত লিখা আছে। এইটো আমাৰ আক্তাৰ হুছেইন। চাই লওক আৰু চাব এইটো ইফালে গছ আছে, নাম লিখাই আছে, মই কোৱাৰ দৰকাৰে নাই, নামটো চালে গম পাব। চাইছে কিহৰ গছ এইটো, আৰু এইটো চিলভাৰ গছ বোলো, চিলভাৰ গছ। আৰু এইটো এই কেকটাছ গছ আছে, জবা ফুল। বহুতো চালে, ভাল লাগছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব মাৰি দিব।